কাইলৈ যিহেতু শাওনৰ প্ৰথমটি সোমবাৰ, গতিকে ভগৱান শিৱৰ প্ৰিয় মাহ শাওন মাহ ইতিমধ্যে আৰম্ভ হৈছে। পুৰাণ আৰু ধৰ্মশাস্ত্ৰত ভোলে বাবাক সন্তুষ্ট কৰিবলৈ শাওন মাহক সৰ্বোত্তম বুলি বিবেচিত কৰা হৈছে। এই গোটেই মাহত ভক্তসকলে পূৰ্ণ ভক্তিৰে ভগৱান শিৱক পূজা কৰে। আজিকালি শাওনৰ সোমবাৰৰ ৰোজাৰ গুৰুত্বৰ কথা কোৱা হৈছে, অৰ্থাৎ শাওন মাহৰ প্ৰথমটি সোমবাৰ অৰ্থাৎ 4টাকৈ সোমবাৰ পৰে আৰু সেই সোমবাৰকেইটাত প্ৰত্যেকেই ব্ৰত ৰাখে। বেলপাত শাওন মাহত শিৱ পূজাত নিশ্চয়কৈ আগবঢ়োৱা হয়, কাৰণ ই হৈছে ভগৱান শিৱৰ অতিকৈ প্ৰিয়। বিভিন্ন শাস্ত্ৰত শিৱলিংগত বেলপাত আগবঢ়োৱাৰ বাবে কিছুমান বিশেষ নিয়মৰ কথাও উল্লেখ কৰা হৈছে, যিবোৰ প্ৰত্যেকজন শিৱভক্তই নিশ্চয়কৈ জানে। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে বেলপাত প্ৰদানৰ কিছুমান নিয়মৰ বিষয়ে আপোনালোকক জনাবলৈ আহিছোঁ। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে শাওন মাহৰ শিৱব্ৰতত আপুনি কেনেধৰণৰ নিয়ম নীতিৰে পালন কৰিব সেই বিষয়ে চমু কথা আলোচনা কৰিম, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। প্ৰথমে আপোনালোকক ক'বলৈ ওলাইছোঁ যে বেলপাত কিমান দিব। ভগৱান শিৱক পূজা কৰি থাকোঁতে কিমান বেলপাত আগবঢ়াব লাগে সেই বিষয়ে সঠিককৈ জনাটো উচিত। এই শাওন মাহত বেলপাত একেবাৰে সহজতে উপলব্ধ। শিৱলিংগত 11টা নাইবা 21টা, 51টা আৰু 101টা বেলপাত আপোনালোকে আগবঢ়াব পাৰে। ইয়াৰে যিকোনো এটা সংখ্যাৰ বেলপাত আপুনি ভগৱান শিৱলৈ আগবঢ়াব পাৰে। আপোনাৰ ভক্তিৰ ওপৰতো নিৰ্ভৰ কৰে, তথা এটা বেলপাতেও কিন্তু আপুনি মহাদেৱক সন্তুষ্ট কৰি তুলিব পাৰিব, যদিহে আপুনি ভক্তিৰে মহাদেৱক সন্তুষ্ট কৰিব বিচাৰে। দ্বিতীয় কথা যে এনেধৰণৰ বেলপাত আপুনি মহাদেৱলৈ কেতিয়াও আগ নবঢ়াব। ভগৱান শিৱক বেলপাত আগবঢ়োৱাৰ আগতে নিশ্চিত হওক যে ইয়াক কোনো ঠাইৰ পৰা ফালি নাইবা বিকৃত কৰিব নালাগে। মাত্ৰ 3খন বেলপাত ভগৱান শিৱক অৰ্পণ কৰা হয়। কোনো পাত কাটি নাইবা পাত যদিহে ফাটি যায়, তেনেহ'লে তেনেধৰণৰ বেলপাত আপুনি ভগৱান শিৱলৈ আগ নবঢ়াব। আপুনি বেলপাত কেনেকৈ আগবঢ়াব বলক জানি লওঁ। শাওন মাহত যিকোনো ধৰণৰ পূজা পাতলত ভোলে বাবাক সদায় ওলোটাকৈ অৰ্থাৎ মসৃণ পৃষ্ঠৰ কাষত চুই বেলপাত অৰ্পণ কৰিব লাগে। মনত ৰাখিব যে সদায় আঙঠি আঙুলি অৰ্থাৎ বুঢ়া আঙুলি আৰু মধ্য আঙুলিৰ সহায়ত বেলপাত আগবঢ়াব। মাজৰ যিখন পাত আছে সেই পাতখন ধৰি মহাদেৱলৈ আপুনি অৰ্পণ কৰিব পাৰে। এতিয়া ক'বলৈ ওলাইছোঁ যে শাওন মাহৰ শিৱব্ৰতৰ কাৰণে বেলপাত কেতিয়া ছিঙিব লাগে। নিৰ্দিষ্ট তাৰিখত বেলপাত ভাঙি যোৱাটো নিষিদ্ধ বুলি ধৰা হয়, যেনে চতুৰ্থী, অষ্টমী, নৱমী, চতুৰ্দশী আৰু অমাৱস্যাত, তথা সংক্ৰান্তিৰ সময়ত আৰু সোমবাৰে বেলপাত ছিঙিব নোৱাৰি। তেনে পৰিস্থিতিত পূজাৰ এদিন আগেয়ে আপুনি বেলপাত ছিঙি পেলাই ৰাখিব পাৰে। যিহেতু কাইলৈ প্ৰথমটি সোমবাৰ, গতিকে আজিৰ দিনটো, আজি যিহেতু দেওবাৰ, গতিকে আজিৰ দিনটোত আপোনালোকে বেলপাত নিশ্চয়কৈ ছিঙি ৰাখিব পাৰে। বিশুদ্ধ বুলি গণ্য কৰা হয় বেলপাত। বেলপাত কেতিয়াও অশুদ্ধ নহয়। ইতিমধ্যে আগবঢ়োৱা বেলপাত আকৌ ধুই দিয়াৰ পিছতো আগবঢ়াব পাৰি। অৰ্থাৎ এবাৰ যি বেলপাত আগবঢ়োৱা হৈছে সেই বেলপাতখিলা ধুই পেলাই আপুনি পুনৰ দিব পাৰিব। মহাদেৱক পূজা কৰি থাকোঁতে নিশ্চিতভাৱে বেলপাতৰ লগতে পানীৰ এটা ধাৰা আপুনি আগবঢ়াব। শাওন মাহত যেতিয়াই ঘৰত শিৱলিংগত পূজা কৰে, তেতিয়াই কোনটো শিৱলিংগ ঘৰত ৰখাটো ভাল সেই কথাটো কিন্তু খুব বেছি গুৰুত্বপূৰ্ণ। জ্যোতিষৰ মতে পাৰা শিৱলিংগক ঘৰত ৰখাটো আটাইতকৈ শুভ বুলি গণ্য কৰা হয়, যদিও স্ফটিক শিৱলিংগকো আপুনি ঘৰত ৰাখিব পাৰে। কেৱল এয়াই নহয়, যদিহে আপুনি নৰ্মদা নদীৰ শিৱলিংগক পূজা কৰে, তেনেহ'লে অতি বেছি শুভ বুলি গণ্য কৰা হয়। শিৱলিংগই ভগৱান শিৱৰ নিৰাকাৰ ৰূপক প্ৰতিনিধিত্ব কৰে আৰু তেওঁৰ অসীম ৰূপৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়ে আপুনি ঘৰতে কেৱল কিছুমান বিশেষ ধৰণৰ শিৱলিংগক পূজা কৰাটো বাঞ্ছনীয়। যদিহে আপুনি ঘৰতে শিৱলিংগ পূজা কৰিবলৈ নাইবা অভিষেক কৰিবলৈ গৈ আছে, তেনেহ'লে কিছুমান বিশেষ সামগ্ৰীৰ আপোনাৰ প্ৰয়োজন হ'ব। ইয়াৰ বিষয়ে বলক জানি লওঁ। প্ৰথমতে হৈছে গাখীৰ, মৌ, দৈ, চেনি, বেলপাত, ফুল তথা চন্দনৰ পেষ্ট, ধূপ আৰু কৰ্পূৰ, লগতে ঘিউৰ চাকি আৰু প্ৰসাদৰ কাৰণে ফল-মূল আৰু মিঠাই তথা পূজাৰ বাবে পানীৰ এটা সৰু পাত্ৰ। শাওনত শিৱলিংগত পূজা কৰাৰ পদ্ধতি। বিশ্বাস কৰা হয় যে শিৱলিংগ সদায় সঠিক ৰীতি-নীতিৰে পূজা কৰা হয়, যাতে আপোনাৰ জীৱনত সুখ থাকে। শিৱলিংগক পূজা কৰিবলৈ হ'লে শৰীৰ আৰু মন দুয়োটাই নিৰ্মল হ'ব লাগে। গতিকে শাওন মাহত শিৱলিংগক পূজা কৰাৰো কিন্তু কিছুমান বিশেষ পদ্ধতি তথা কিছুমান নিয়ম আছে। সেইখিনি কথা বলক চমুকৈ কৈ লওঁ।
বিশ্বাস কৰা হয় যে শিৱলিংগ সদায় সঠিক ৰীতি নীতিৰে পূজা কৰা হয় যাতে আপোনাৰ জীৱনত সদায় সুখ থাকে। শিৱলিংগক পূজা কৰিবলৈ হ'লে শৰীৰ আৰু মন দুয়োটা নিৰ্মল হ'ব লাগিব আৰু এই কথা আপুনি হয়তো জানেই। শাওনত শিৱলিংগক পূজা কৰিবলৈ প্ৰথমতে আপুনি শিৱলিংগক অভিষেক কৰক। ইয়াৰ বাবে শিৱলিংগক গাখীৰ, দৈ, মৌ আৰু গংগাৰ পানীৰে ধুৱাব লাগে। আৰু এটা কথা সদায় মনত ৰাখিব যে যেতিয়াই আপুনি শিৱলিংগক অভিষেক কৰিব তেতিয়াই ইয়াক পানীৰে ধুৱাই দিব। শিৱলিংগক ধুবলৈ তামৰ পাত্ৰ এটাত পানী ভৰাই জলহাৰীক আপুনি অৰ্পণ কৰিব পাৰে। প্ৰথমে সোঁফালৰ পৰা শিৱলিংগৰ আশে-পাশে নিৰ্মিত জলহাৰীত পানী আগবঢ়াওক। আচলতে এই ঠাইখিনি গণপতিৰ বুলি গণ্য কৰা হয় আৰু জলাভিষেক কৰি থাকোঁতে সদায় এই ঠাইৰ পৰা আৰম্ভ কৰিব লাগে আৰু ইয়াৰ পাছতেই কাৰ্তিকেয়ৰ বাসস্থান অৰ্থাৎ বাওঁফালে পানী আগবঢ়াওক। ইয়াৰ পিছত শিৱলিংগৰ মাজত পানী আগবঢ়াব পাৰে আপোনালোকে। যদিহে আপুনি ঘৰতে শিৱলিংগ পূজা কৰি আছে তেনেহ'লে এটা কথা সদায় মনত ৰাখিব যে সদায় আপোনালোকে বহি বহি জলাভিষেক কৰিবলৈ চেষ্টা কৰিব। জলাভিষেক কৰাৰ পাছত শিৱলিংগত চন্দনৰ তিলক লগাই তাৰ পাছতহে বেলপাত অৰ্থাৎ ফুলৰ মালা, ভাং, ধতুৰা আদি আগবঢ়াব লাগে। সদায় শিৱলিংগ পূজাৰ সময়ত ইয়াৰ চাৰিওফালে থকা ঠাইখিনি খালী কৰি ৰাখিব লাগে যাতে জলহাৰীৰ পৰা পানী পোনে পোনে তললৈ নামি আহি এটা ধাৰাত বৈ যায়। আপুনি মনত ৰখাটো প্ৰয়োজন যে যদিহে আপুনি মন্দিৰত শিৱলিংগৰ পূজা কৰে তেনেহ'লে কেতিয়াও সম্পূৰ্ণৰূপে প্ৰদক্ষিণ কৰিব নালাগে। পানীৰ ধাৰা কেতিয়াও পাৰ হ'ব নালাগে তথা ঘৰতে শিৱলিংগ পূজা কৰি ভগৱান শিৱৰ আৰতি কৰিও আপোনালোকে প্ৰসাদ আগবঢ়াব পাৰে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহটো ভগৱান শিৱৰ নামত উৎসৰ্গা কৰা হয়। ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ গোটেই মাহটো শুভ বুলি গণ্য কৰা হয়। শাওণ মাহত ভক্তসকলে ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ সোমবাৰে উপবাস পালন কৰে। আপোনালোকক জনাওঁ যে এইবাৰ শাওণৰ প্ৰথম সোমবাৰে বিশেষ যোগৰ সৃষ্টি হৈছে যাৰ বাবে এই দিনটোত উপবাস আৰু পূজা কৰিলে শুভ ফল পোৱা যাব বুলি গম পোৱা গৈছে। আৰু কিছুমান ৰাশিৰ এইবাৰ কপাল মুকলি হ'ব। প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। শাওণৰ সোমবাৰত মেঘ ৰাশিৰ লোকসকলৰ বাবে অতি উত্তম হ'বলৈ গৈ আছে। মংগল গ্ৰহ নিজৰ মেঘ ৰাশিত থাকিব আৰু এই ৰাশিৰ লোকসকলৰ বাবে প্ৰগতি, আৰ্থিক লাভ কঢ়িয়াই আনিব। এই সময়ছোৱাত আপোনাৰ কেৰিয়াৰত পদোন্নতিৰ সম্ভাৱনা আছে তথা আপোনাৰ কেৰিয়াৰত ভাল প্ৰদৰ্শন কিবা এটা হ'ব। লগতে মংগল গ্ৰহই সঠিক সিদ্ধান্ত ল'বলৈ শক্তি প্ৰদান কৰিব তথা স্থবিৰ হৈ পৰি থকা কামে গতি লাভ কৰিব আৰু এই সময়ছোৱাত আপোনাৰ কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে। দ্বিতীয় ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ বাবে শাওণৰ সোমবাৰটো অতি শুভ বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত উচ্চ বিষয়াৰ সন্মান পাব তথা চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব পাৰে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৱশ্যে বন্ধু বৰ্গৰ পৰা কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মাহৰ শেষৰ ফালে আপুনি কোনোবা বিশিষ্ট ব্যক্তিক লগ পাব পাৰে যাৰ বাবে আপোনাৰ কামৰ উন্নতি হ'ব আৰু আপুনি ভাল আৰ্থিক সুবিধা লাভ কৰাত সফল হ'ব। শাওণ মাহৰ সোমবাৰে বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে ভাল হ'বলৈ গৈ আছে। কামত কিছু সমস্যা আৰু কিছু অসুবিধা হ'ব পাৰে। অৱশ্যে ইয়াৰ পিছতো আপুনি আপোনালোকৰ সকলো কামতে সফলতা লাভ কৰিব তথা ব্যৱসায়ীসকলৰ কাম বেছি ভাল হ'ব আৰু ভাল লাভো পাব। ব্যৱসায়ৰ পৰিৱৰ্তন আপোনালোকৰ বাবে ইতিবাচক বুলি প্ৰমাণিত হ'ব। আপুনি হয়তো ভ্ৰমণলৈ যাব পাৰে আৰু প্ৰিয় বন্ধুসকলকো লগ পাব পাৰে। মাহৰ শেষত অবিবাহিত লোকৰ বিয়া হোৱাৰ সম্ভাৱনা আছে তথা যিসকলে বিবাহত আবদ্ধ হৈছে তেওঁলোকৰ পত্নীৰ পৰা সুবিধা লাভ কৰিব। লগতে এই মাহত কিছু ভাল খবৰ আপোনালোকে পাব পাৰে। 4 নম্বৰতে কপাল ফুলিবলগীয়া ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলে শাওণ মাহৰ সোমবাৰৰ ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ ওলাইছে। মাহৰ আৰম্ভণিতে অগ্ৰগতি আৰু আৰ্থিক লাভ হ'ব পাৰে। বিলাসী বস্তুৰ বাবে কিছু টকা খৰচ কৰিব পাৰে তথা বিবাহিত লোকসকলে পত্নী আৰু সন্তানৰ পৰা সুখ পাব। পিছত মকৰ ৰাশিৰ লোকে সমস্যাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে কিন্তু সমাজত আৰু ঘৰত আপোনাৰ সন্মান আৰু সুনাম অক্ষত থাকিব। পঞ্চমতে কপাল ফুলিবলগীয়া ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে শাওণৰ সোমবাৰৰ অতি আচৰিত হ'বলৈ গৈ আছে। এই মাহত আপোনাৰ সুনাম বৃদ্ধি পাব আৰু বহিৰাজ্যত কামৰ দ্বাৰা আপুনি লাভৱান হ'ব তথা কঠিন কামবোৰো সম্পূৰ্ণ হ'ব আৰু বন্ধু বৰ্গৰ পৰা সম্পূৰ্ণ আপোনালোকে সমৰ্থন পাব। এই মাহত বন্ধুৰ সহায়ত ডাঙৰ লাভৰ সুযোগ পাব। এই মাহত স্বাস্থ্যৰ প্ৰতি অসাৱধানতা পৰিহাৰ কৰা উচিত। শাওণ মাহৰ শিৱৰ সকলো ভক্তই সম্পূৰ্ণৰূপে ভোলে বাবাৰ ভক্তিত মগ্ন হৈ পৰে। শাওণ মাহত সকলো শিৱ ভক্তই মন্দিৰত ভগৱান শিৱক বিশেষভাৱে প্ৰাৰ্থনা কৰে। ইয়াৰ বাহিৰেও বহুতে শাওণ মাহৰ কাৱাৰ আনে অৰ্থাৎ বোলবম যাত্ৰাত বহুলোকে হৰিদ্বাৰ, গংগোত্ৰী, গৌমুখ আদি পবিত্ৰ স্থানৰ পৰা গংগাৰ পানী লৈ মহাদেৱলৈ আগবঢ়ায়। এইবাৰ 4 জুলাইৰ পৰা আৰম্ভ হৈছে শাওণ মাহ। এইবাৰ শাওণ মাহ হৈছে 59 দিনৰ বাবে। বোলবমলৈ যাত্ৰা কৰিলে নিজৰ যি ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। কোৱা হয় যে যদিহে কোনো দম্পতীয়ে সন্তান জন্ম দিব নোৱাৰে তেনেহ'লে এনে ভ্ৰমণ কৰিলে তেওঁলোকৰ মনৰ ইচ্ছা পূৰণ হ'ব পাৰে। কিন্তু ইয়াৰে কিছুমান নিয়মো আছে। তেওঁলোকৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। গতিকে ব'লক জানি লওঁ
বলবমৰ বিষয়ে। বলবম যাত্ৰাৰ সময়ত কোনো ব্যক্তিয়ে কোনো ধৰণৰ মদ্যপান, মদ, মাংস আৰু প্ৰতিশোধমূলক খাদ্য সেৱন কৰিব নালাগে। লগতে স্নান নকৰাকৈ বলবম যাত্ৰা কৰিব নোৱাৰে। ইয়াৰ বাহিৰেও কাঁৱৰে চামৰা স্পৰ্শ কৰিব নোৱাৰে, অৰ্থাৎ চেণ্ডেল পিন্ধি আপোনালোকে যাব নোৱাৰে। বলবম যাত্ৰাৰ সময়ত বাহন ব্যৱহাৰ কৰিব নালাগে, অৰ্থাৎ খোজকাঢ়িহে বলবম যাত্ৰা কৰিব লাগে। দুজন ব্যক্তিয়ে কাঁৱৰ আনে, তেওঁ নিজৰ কাঁৱৰ বিচনা নাইবা গছৰ তলত ৰাখিব নালাগে। লগতে মূৰৰ ওপৰৰ পৰা কাঁৱৰ ল'ব নালাগে। বিশ্বাস অনুসৰি কাঁৱৰ অনা ব্যক্তিজনে অশ্বমেধ যজ্ঞৰ দৰে ফলাফল পায়। ইয়াৰ লগতে সকলো পাপৰ পৰাও সেই ব্যক্তিজনৰ অন্ত পৰে। ইয়াৰ বাহিৰেও কোৱা হয় যে এজন ব্যক্তি জীৱন মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হয়, লগতে মৃত্যুৰ পাছত তেওঁ সদায় শিৱলোক লাভ কৰে। গতিকে ইমানখিনি আছিল শাওনৰ সোমবাৰৰ বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ শ্বেয়াৰ কৰিব, আৰু এতিয়াও যদিহে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয়কৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।